हेलो गाइस আজি পোলাও বনাবলৈ লৈছো আৰু এফালে 2 গিলাস জোখ লৈ বাসমতি চাউল ধুই চালনীত এনেদৰে নিয় হ'বলৈ থৈ দিছো নিয় হয় মানে এফালে মই মাংসটো ফ্ৰাই কৰি লৈছো আৰু এফালে অলপমান গ্ৰেভি কৰিম আৰু অলমোস্ট মাংসটো হৈ গল আৰু বাদাম কেইটামান কিসমিস কেইটামান আৰু লং ইলাইচি আৰু এফালে তেজপাত আৰু সোৱাদ অনুসৰি চেনি এচামুচ দিছো আপোনালোকে সোৱাদ অনুসৰি দি দিব আৰু এফালে পিয়াজ কাটি লৈছো আৰু ঘিউ দিম 2 চামুচ আৰু ৰিফাইন তেল দিম অলপমান আপোনালোকে যিকোনো এটা ইউজ কৰিব পাৰে মই দুইটাই দিছো আৰু এফালে লো ফ্লেমত কুকাৰটো গৰম হ'বলৈ দি তেল দি দিছো আৰু ঘিউ 2 চামুচ দি দিম আৰু এতিয়া ভালকে গলি যোৱা পিছত মই তেজপাত দুখিলা ভাজি লৈছো আৰু এফালে লং ইলাইচি কিটা দি দিছো আৰু এফালে পিয়াজটো ভাজি চেনি এচামুচ এড কৰি দিম আৰু ভালদৰে আকৌ মিক্স কৰি লম আৰু নিমখ এচামুচ এড কৰি দিম এতিয়া কাজু বাদাম কিসমিস খিনি দি ভালদৰে ভাজি লম আৰু এতিয়া অলপমান কালাৰ হোৱালৈকে আৰু এতিয়া চাউলখিনি দি দিম ধুই থোৱা আৰু এতিয়া ভালদৰে লৰাই 1 মিনিট ভাজিম আৰু লাহে লাহে লৰাব নহলে চাউলখিনি ভাঙি যাব আৰু যেটো গিলাসেৰে মই চাউলৰ জোখ লৈছিলো হেতু গিলাসেৰে পানী 2 গিলাস দিম আৰু পানীটো বেছি হলো বা কম হলো ভাল নালাগিব আৰু এটা হাই ফ্লেমত দি পিনা এটা সিটি মৰালে ওয়েট কৰিম আৰু এটা সিটি মৰাৰ পিছত এয়া মোৰ পোলাও ৰেডি হৈ গল আৰু এখন চামুচেৰে লাহে লাহে এনেদৰে লৰাই দিব তেতিয়া চাউলটো এটা এটা হৈ থাকে আৰু এফালে থালি ৰেডি হৈ গল আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কমেন্ট বক্সত আৰু हेलो एवरीवन नेक्स्ट दिना আকৌ ভিডিওটো আৰম্ভ কৰিছো আৰু আজি দেখাব লৈছো eyeliner কেনেকৈ অতি সহজৰে লগাব পাৰি মানে ফনিত আইলাইনাৰটো লগাই ললে আপোনালোকে কিমানটো দীঘল লগাব হেতু জোখ লৈ ললে হৈছে আৰু এতিয়া দেখিছে মই এতিয়া এনেদৰে লগাম সো দেখিলে ডট ডট কে জাস্ট ফনিখন এনেদৰে লগাই দিলে হৈছে এয়া দেখিছে আপোনালোকে ডট ডটৰ ওপৰেদি লাইনটো ভালদৰে মিলাই দিলে হৈছে আৰু ফ্লাপ কৰি দিব আৰু মই ইউটিউবটো চাই আছিলো তেতিয়া দেখিলো পটককে হেকটো ভাবিলো ইমান ধুনিয়া এটা হেক অতি সহজৰে আইলাইনাৰ লগাব পাৰে যি হকলা লগাই মই পিছে ইমান নলগাও তথাপিতো আপোনালোকক লগাই দেখুৱাইছো আৰু দেখিছেনে এটা চকু মু হলে আৰু ইটো চকুত মই এতিয়া আইলাইনাৰ লগাম এনেদৰে আৰু এটা কথা ফনিখন আপোনালোকে ভালদৰে লগাব নহলে চকুত সোমাই যাব পাৰে আৰু এয়া দেখিছেনে মোৰ কেমেৰাটো থৈ পিনাই আইনাখন লৈ মোবাইলত ভালদৰে চাই পিনাই লগাব নোৱাৰো হেতু কাৰণে বেয়া নাপাব অলপমান দেখুৱাত অসুবিধা হৈছে ভিডিও কৰি দিয়া মানুহ নাছিলে সো সেইভাবে ভিডিওটো ইমান ভাল হোৱা নাই আৰু ভালকে মই ওচৰৰ পৰা দেখাব পৰা নাই সো এয়া মোৰ আইলাইনাৰ লগাই হৈ গৈছে ইমান পটককে হৈ গৈছে আৰু ভালে লাগিছে আৰু দেখিবলে মই নিজেই ভাল দেখিছো আৰু হেকটো মোৰ বহুত বেছি ভাল লাগিলে হেতু কাৰণে আপোনালোকৰ বাবে আগবঢ়ালো আৰু ভিডিওটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কমেন্ট কৰি আৰু প্লিজ মোক ইনষ্টাগ্ৰামত আপোনালোকে ফলো কৰিব লুকাংচি 6 বুলি আছে সো থ্যাংক ইউ সো মাচ